আৰু বহুত জোৰকৈ হাগা লাগিছে বোলে আৰু তাকে এইয়া মই ধুনীয়াকৈ জ্বলাই দিলোঁ। হেই গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে জামুগুৰি বুলি কোৱা ঠাইডোখৰত আহিছিলোঁ। মানে অকণমান কাম আছে, অকণমান ঔষধ ল'ব আছে। মানে ভণ্টিৰ বেমাৰ হৈ আছে। বেমাৰ মানে জোনাইত দুৰ্গা পূজা চাবলৈ গৈছিলে, জোনাইতে বেমাৰ হৈ আছে, এতিয়ালৈকে অহা নাই, মেডিকেলত আছে। তো আজি মানে মই ইয়াত ঔষধে ল'ব আহিছোঁ। মানে মেডিকেলত চিকিৎসা কৰি একো ভাল হোৱা নাই, মানে অকণমান বেজুৱা এটাক দেখাইছিলে, তো এতিয়া আৰাম পাইছে, তাকে ল'ব গৈ আছোঁ। আৰু মাহঁতে আহি পোৱা নাই ঘৰত, তো আজি আহিব আৰু মই ঔষধটো লৈ থ'ব দিছে। তো ইয়াত আহিছোঁ মই, আৰু ভিউ চাওকচোন এবাৰ। কি ধুনীয়া সুন্দৰ, এইফালেও মানে দুই চাইডে মানে পথাৰ আৰু গোটেই সেউজীয়া, মানে বেলেগ একো বস্তুৱে নাপাব, গোটেই সেউজীয়া পাব, মানে খুব ভাল লাগিছে এটা। তো ভিডিঅ'টো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰি দিওঁ। আৰু আজি কাতি বিহু, তো কাতি বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। মই এতিয়া এইফালেদি গৈ থাকিব লাগিব, মানে বাইক চলাই আজি বহুত ভাল লাগিছে, মানে গোটেই সেউজীয়া সেউজীয়া এনেকুৱা পৰিৱেশত আহিলে মানে মনটো কিবা এটা ভাল লাগি যায়। মোৰ চেনেলত যদি নতুনকৈ কোনোবা চাই আছে, চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, আৰু লগতে মানে বেল আইকনটো ঘণ্টা মাৰিব নাপাহৰিব। মানে ঘণ্টা মাৰি দিলে আকৌ মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যাব মানে নটিফিকেশ্যন সোনকালে। তো আৰু এইখনে হৈছে মোৰ বসন্তী। I want you to stay. I want you to stay. I want you to stay. 20 minutes later. আৰু আহিলোঁ অকণমান দূৰ, 2-3 কিলোমিটাৰমান আহিলোঁ। মানে মই য'ত ৰখিছিলোঁ তাৰ 3 কিলোমিটাৰমান আহিলোঁ। আৰু এইখিনিতে এখন বাঁহৰ দলং পাইছোঁ, চাওক। এতিয়া বাঁহৰ দলংখন একো কাম নাই, আৰু এইফালে যাব লাগিব। তো চাই থাকক। এইফালে চাওক, মই আহোঁতে মানে এইবিলাক পানী নাছিলে, এইবাৰ যোৱা বছৰ বানপানীত চব এইবিলাক কৰি দিলে। 20 minutes later. মোৰ বস্তু লোৱা হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ। আৰু তাতে আজি কাতি বিহু, ঘৰত গৈ চাওঁ মানুহবিলাক নাই, মাহঁতে নাই। ভিডিঅ'টো মই এতিয়াহে কৰি আছোঁ, কেতিয়া দিম মানে মোৰ গমেই নাই। তো যেতিয়া দিওঁ তেতিয়া চালেই হ'ল। 3 hours later. আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন জনালোঁ। আৰু মই ওলাইছোঁ চাকি জ্বলাবলৈ। তো এইখনে হৈছে আমাৰ পথাৰ, আৰু ইয়াতে চাকি জ্বলাম এতিয়া মই। মানে সন্ধিয়া হৈ গ'ল, সেইকাৰণে কেমেৰা কোৱালিটি ভালকৈ অহা নাই। তো এতিয়া চাকিটো জ্বলাই লওঁ। আৰু সকলোকে আৰু এবাৰ কৈছোঁ হেপী কাতি বিহু। সেই আগলৈ যাম বুলি ভাবিছিলোঁ, আগত মানে ধান ওলাইছে, আৰু আগতীয়া ধান, মানে তাত যাবলৈ এতিয়া এইফালে গোটেই বোকা পানী আছে, গোটেই কাপোৰবিলাক লেতেৰা লাগি যাব। সেইকাৰণে মানে এইখিনিতে ওলাই লৈছোঁ, মানে আমাৰ ওচৰতে। আৰু ফাৰ্ষ্ট ইয়াৰ পৰা চিধাকৈ আছে আমাৰ পথাৰখন, মানে অকণমান দ জেগা হয়তো, সেইকাৰণে চিধা তো জ্বলাই লওঁ। এইয়া মই ধুনীয়াকৈ জ্বলাই দিলোঁ চাকি আৰু ধূপ দুডাল, আৰু এনেকৈ দিছোঁ, আৰু ইয়াৰ পৰাই জ্বলাই দিছোঁ। আমাৰ পথাৰখন গোটেই ধানখিনি চিধাকৈ আছে, সেইকাৰণে চিধাকৈ ইয়াতে লগাই দিলোঁ। আগলৈ নাযাওঁ, আৰু মানে পানী আছে, এইবিলাক চব পানী, মানে বোকা হৈ আছে এতিয়া। তো ইয়াতে লগাই দিলোঁ। আৰু বেক কেমেৰাত ইমান কোৱালিটি ভালকৈ অহা নাই, মানে ৰাতি হ'লে মোবাইলটো একেবাৰে খাটিয়া হৈ যায়। তো আৰু ঘৰতো আছে অকণমান, ঘৰত গৈ চাওঁ, আৰু ঘৰতো দেখাই আছোঁ আপোনালোকক, তো চাই থাকিব। বেক কেমেৰাৰ পৰা অকণমান দেখাই দিলোঁ, এনেকুৱাই জ্বলাই দিছোঁ। আৰু এইখনে হৈছে আমাৰ পথাৰ। আমাৰ জেগাটো দ, সেইকাৰণে বেয়া লাগিছে, আৰু মোক চাবলৈ বেয়া লাগিছে। তো চাই থাকিব ভিডিঅ', ৰাতি হ'ল যে, আৰু মোবাইলটো ইমান কাম নাই। ঘৰত আহিলোঁ, আৰু ঘৰত আহি পিনে এতিয়া এই গোহালি ঘৰটো এটা দি দিওঁ চাকি। কাতি বিহুত মানে মায়ে সকলো কাম কৰে। মানে এইবাৰ দুৰ্গা পূজা চাব গৈছিলে জোনাইত জেঠাই ঘৰত। পূজা চোৱাৰ পিছতে মানে ভণ্টিও গৈছিলে লগত। ভণ্টিৰ মানে বেমাৰ হৈ থাকিলে, আজিলৈকে মানে বিচনাৰ পৰা উঠিব পৰা নাই, মানে বেমাৰটো একদম ভালকৈ হৈছে, মানে উঠিব পৰা নাই। সেইকাৰণে মানে কামবিলাক ময়ে কৰি আছোঁ আজি। মানে মা আজি আহি পাইছেহে, মানে সি পথাৰত আছিলে, মেডিকেল গৈছিলে। তো আজি আহিলে, আৰু মই লাগি আছোঁ, কিমানখিনি পাৰোঁ, মানে ইমানখিনি নাজানো, মানে হ'লেও মায়ে শিকাই দি আছে, মই কৰি আছোঁ। তো চাই থাকিব, আৰু মানে চাই ভাল পাব বুলি ভাবিলোঁ। ইমানখিনি নাজানো নিয়মবোৰ, হ'লেও লাহে লাহে অলপ চলপ শিকি আছোঁ আৰু।
আৰু এইফালে আমাৰ মায়ে তুলসী গছত চাকি জ্বলাব লৈছেহি আৰু মানে ইয়াত জ্বলোৱাৰ পিছতে নঙলাত দিব পায় হেনো নিয়মটো হ'বৰ কাৰণে মায়ে জ্বলাই দিলে চাকিটো এইফালে নঙলাটো দিয়া হৈছে দুইটা এটা আৰু দুটা মানে এনেই আৰু থুলমূলকৈ অকণমান কৰি দিলোঁ মানে সময় সুবিধা নিমিলিলে এইবাৰ ডাঙৰ চাকি ঔটেঙাৰ চাকি আৰু এইখিনি অকণমান থুলমূলকৈ প্ৰসাদ আৰু এইফালে কল তো এইখিনি সৰু ল'ৰা ছোৱালীখিনি আহিব তাকে আনি থৈ দিছোঁ আমাৰ জ্বলোৱা গোটেইখিনি কমপ্লিট হৈ গ'ল মানে এই তুলসী গছত চাকি তাকি দিয়া গোটেই কমপ্লিট হৈ গ'ল আৰু মানে এতিয়া ওচৰৰে মানে সৰু ল'ৰা ছোৱালী কেইটামান আছে তাকে মানে প্ৰসাদ অকণমান আনিছিলোঁ আপোনালোকক দেখাইছোঁৱেই তো সেইখিনিকে অকণমান মাতি আনো 5 minutes later. আৰু এইফালে প্ৰসাদ খাই আছে চবে ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবিলাক তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আৰু এই আমাৰ ভণ্টিজনী আমাৰ তাতে প্ৰসাদ খাব গৈছিলে মানে ইয়াৰ বহুত জোৰকৈ হাগা লাগিছে বোলে আৰু তাকে থ'ব গৈ আছোঁ মই এতিয়া আমাৰ ঘৰৰ ওচৰতে তো আজিৰ ভিডিঅ'টো ইমানে আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানে বাই বাই